हे बन्धु-बान्धৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে তো গাইজ আকৌ নতুন ধমাকাটা ভিডিঅ'তে মই নিমেশ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসমীয়াৰ সন্তান মোৰ ইউটিউব চেনেলটোলৈ তো গাইজ বহুত দিন পাছত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মানে আকৌ বিশেষ এটা ভিডিঅ' নহয় নৰ্মেল এটা ব্লগ আজি মানে যিহেতু বহুত গৰম দিছে বৰ্তমান অলপ মেঘ দি আছে কিন্তু এই মেঘখিনি বেছি সময়লৈকে নাথাকে মানে যেতিয়া অলপ ভট দিপৰা হ'ব মানে আমাৰ গাঁৱলীয়া ভাষাতে কৈছোঁ ভট দিপৰা তেতিয়া এই মেঘখিনি গুচি কিনে পুৰা সূৰ্য দেৱতাৰ প্ৰকোপ আৰম্ভ হ'ব তো এই গৰমৰ পৰা অলপ পৰিত্ৰাণ পাবৰ কাৰণে যাই আছোঁ অলপ নেচাৰেল মানে সেই পাবা কি পাবা এই কিবা এই নিচা अरे कहना क्या चाहते हो তো এই সূৰ্য দেৱতাৰ প্ৰকোপৰ পৰা বাচপাৰ কাৰণে আমি যাই আছোঁ দাৰাগাঁৱত মানে দাৰাগাঁৱত অলপ গা চা ধোৱা যাওঁ শ্বিলং আৰু চেৰাপুঞ্জীত যা বৰ্তমান অকাত হলেই মানে বহুত পইচা লাগে তো যাম তাতেও নিশ্চয় যাম কোনোবা দিনা তো এইখান যাই আছোঁ দাৰাগাঁও আমাৰ পৰা বেছি দূৰ নহয় ওচৰতে সেইকাৰণে মিনি শ্বিলং বুলি ভাবি কিনে যাই আছোঁ দে আৰু এই দিলাকে ৰ'দ দিলাকে দে আৰু এতিয়া দাৰাগাঁৱত যাই আছোঁ দাৰাগাঁৱত যাই কিনে আজি গাইজ ৰুম এনজয় কৰিম পুৰা ফূৰ্তি কৰিম আৰু গা চা ধুম দে চাই থাকক মজা সেয়াৰ চাই থাকক এতিয়া চেঙা পালোঁ চেঙাৰ পৰা আৰু যাই আছোঁ দে আৰু দাৰাগাঁও আৰু এইফালে আছে নিলয় বিদ্যুৎ মৃন্ময় আৰু এইফালে আমাৰ নিতুল্লা দে আৰু মজা হা সৰি গাইজ মানে আমাৰ গাড়ীত তেল নাই বৰ্তমান তেল ভৰাব যাই আছোঁ তাৰপিছতে দাৰাগাঁৱত যাম ইফালত দেখি দাৰাগাঁৱত নাযাওঁ আৰু গাইজ লাহে লাহে আমাৰ ডেষ্টিনেশ্যন পাম আৰু মানে দাৰাগাঁও এইফালে চব পুৰা পৰিৱেশ একদম মজা একদম আৰু শান্তিৰ পৰিৱেশ মানে গৰমৰ পৰা বাচপাৰ কাৰণে ধুনীয়া জেগা চাৰিওফালে গাছ গছনি বঢ়িয়া যাই আছোঁ দাৰাগাঁও আমাৰ বেছি দূৰ নাই আৰু কমেও 10 কিলোমিটাৰমান আছে তাৰপিছত দাৰাগাঁও আৰু গাইজ আহি একদম জন্নতত আহি পালোঁ মানে চাওকচোন পৰিৱেশটো কিবা এটা শান্তিৰ জেগা চাৰিওফালে পাহাৰ আৰু ওচৰতে হৈছে একদম ধুনীয়া একদম পাথাৰ আৰু পৰিৱেশটো চাওক বাপৰে একদম জন্নতত আহা হেন পাইছোঁ কি কয় নিতুল্লা জন্নত কেনে দেহাৰ গাইজ ইফালে ৰাস্তা চাওক পুৰা একদম পাথাৰৰ মাজেদি ধুনীয়া এটা সৰু ৰাস্তা চাৰিওফালে পাহাৰ একদম চাৰিওফালে পাহাৰ আৰু মজা গাইছে কিবা এটা শান্তি লাগছে নাই পাহাৰ ফাৰ্ষ্ট টাইম দেখা নাই পাহাৰ সৰুৰ পৰাই দেখি আহিছোঁ কিন্তু জেগাখিনি কিবা এটা ভাল লাগছে আৰু সেই আৰু মোৰ পাহাৰতে জন্ম হৈছিল মোৰ পাহাৰতে জন্ম হোৱা নাই মজা লাগছে না দে আৰু এই একদম পুৰা ধুনীয়া পাহাৰেদি এটা সৰু সুৰা ৰাস্তা পাহাৰত উঠবা লাগব নে উঠি যাব লাগব নেকি অলপ উঠবা লাগব দে আৰু অলপ পাহাৰত মানে উঠি যাব লাগব এনেকৈ পুৰা পাহাৰৰ উঠি কিনে যাব লাগিব দে আৰু মজা ইয়াত ডাইৰেক্ট আৰু মেইন স্পটটোত যাই কিনে দেখিছোঁ ভাই নাজাৰা দে আৰু মজা জান্নাত আমাৰ লোকেল শ্বিলং মানে শ্বিলঙতকো যাব লাগে বহুত দূৰ শ্বিলং তাৰপৰা এনে নহয় যে শ্বিলঙত নাযাম কোনোদিন যাম শ্বিলঙতো যামগৈ ঠাণ্ডা কিন্তু বৰ্তমান হৈছে এইখন মিনি শ্বিলং পুৰা ধুনীয়া পাহাৰ দি সৰু সুৰা ৰাস্তা গাঁৱলীয়া পৰিৱেশ মজা This is Daragaon. Yes, Daragaon. আৰু গাইজ দাৰাগাঁৱত আহি কিনে এটা ভাল লাগছে মানে বৰ্তমান সময়ত এই আধুনিক মানে যুগত এটা বস্তু বহুত কম দেখা পা যায় মই মানে সৰুতে দেখিছিলোঁ এই যে গাইজ চাংঘৰ আছে মই দাৰাগাঁৱত আহি কিনে মানে বহুত বছৰ পিছত চাংঘৰ দেখিছোঁ মানে এৰে প্ৰত্যেক ঘৰ মানুহৰে মানে চাংঘৰ আছে দে আৰু মজা মানে একদম পুৰা খাটি একদম গাঁৱৰ যদি ভাইবটো লাগে তেতিয়া দাৰাগাঁৱত আহক মজা এই চাৰিওফালে পুৰা একদম পাহাৰ ধুনীয়াকৈ তামোলৰ খেতি কৰিছে এইফালে দে আৰু মজা
আৰু গাইছ এটা বৈদ্য ইণ্টাৰেষ্টিং কথা গম পালোঁ এই যে ৰাস্তাত যে ঠঙাবিলাক যে বান্ধি দিছে ঠঙা হওক বা বটল চটল যে বান্ধি দিছে এতে এটা মানে কাৰণ আছে আমাৰ নিতুল দাদাই ক'লাক মানে কাৰণটো হৈছে মানে ই শুনছে কনফাৰ্ম নহয় শুনছে এই দেখছে না এই যিবিলাক যে ঠঙা এনেকৈ বান্ধি দিছে যি এই বটল এইফালে বান্ধি দিছে মানে কিহৰ কাৰণে গাইছ এতিয়া মানে হাতীৰ অলপ উৎপাত আছে মানে যিহেতু পাহাৰীয়া এলেকা হাতী চাতী আহে খালি মানে হাতী এই বগা যিটো ঠঙাবিলাক দেখে হাতীবিলাকে ৰাস্তাটো মানে চিনি পায় যে এইটো এনেকুৱা ৰাস্তা মানে ৰাতি যাতে হাতীবিলাকে ৰাস্তাবিলাক চিনি পায় তাৰ কাৰণে এই বগাই ঠঙাবিলাক এনে কমলে দিছে ইয়াৰ বেলেগ এটা মাথা কাটা হৈছে এই প্ৰত্যেক ঘৰে ঘৰে মানুহৰ মানে এনেকুৱা ৰাস্তাত ঠঙা এনে কমলে দিছে ইয়াত ঠঙা মানে গাইছ পলিথিন মই আমাৰ গাঁৱলীয়া ভাষাতে কৈছোঁ ঠঙা বুলি এনেকৈ চব প্ৰত্যেকৰ ঘৰে ঘৰে পলিথিন কমলে দিছে যাতে হাতী যাতে ৰাস্তা চিনি পায় নহ'লে মানে এইগিলাখান মানুহৰ ঘৰে ঘৰে সোমাই কিনে একদম উৎপাত কৰিব না ঘৰ ভাঙি কিনে যাতে হাতী যাতে নিজৰ ৰাস্তাত যাতে ধুনীয়াকৈ যায় তাৰ কাৰণে এনেকৈ পূৰা এই কৰি থৈ দিছে আৰু পলিথিনবিলাক কমলে থৈ দিছে সেই জানাটো অলপ আৰু যাৰ পিছত পাম আমাৰ লোকেশ্যনটো ইফালে পৰা ধুনীয়া এই লোকেশ্যনটো আহি পালোঁ চাৰিওফালে পাহাৰ ওচৰত আছে সেই নদীটো দে আৰু মজা দাৰাগাঁও এনজয় আৰু গাইছ এটা আপোনালোকক কৈ দিছোঁ যদি আপোনালোকে মানে চাৰিচকীয়া গাড়ী লৈ আহে তেতিয়া 200 টকা মানে 200 টকা পাঁচ কাটব দে আৰু যদি বাইক বা স্কুটি লৈ আহে তেতিয়া 100 টকা দে আৰু ড্ৰাইভাৰ কৈছে যে ড্ৰাইভাৰ হ'ব বাকী এইটো হৈছে পিকনিক স্পট ঠাণ্ডাৰ দিনত আহিলে পিকনিক খাব আহিব পাৰিব আৰু এই বৰ্তমান গৰমৰ দিনত এনজয় কৰিব আহিব পাৰিব বাকী বহুত মানুহ আছে গৰম কাৰণে বহুত মানুহ হৈছে দে আৰু চবেই গা ধুব আহিছে আমিও হৈছোঁ এনজয় কৰবা দেয়াৰ মজা আৰু গাইছ এই হৈছে দাৰাগাঁও পূৰা ধুনীয়া এটা পৰিৱেশ ওচৰতে পূৰা ধুনীয়াকৈ নদীটো বহি আছে আৰু চাৰিওফালে পাহাৰ মজা এটা পৰিৱেশ আৰু সিফালে দেখি পাহাৰৰ ওপৰতো যাব পাৰি কিজানি কিবা চেৰি যেদি আছে দেয়াৰ এই হৈছে দাৰাগাঁও আমি গোটেইটা চশমা টচমা পিন্ধি লৈছোঁ মানে অলপ ছাল দি আছোঁ দেয়াৰ আৰু দুনিয়াৰ পৰা মানুহ চানুহ হৈছে মানে নাভাবব যে পিকনিক খাব আহিছে পিকনিক খাব আনে মানে গৰমৰ কাৰণে পিকনিক খাব বুলি ভাবি লওক আৰু গৰমৰ কাৰণে চবেই আৰু অলপ গা চা ধুব আহিছে অলপ এনজয় কৰিব আহিছে দে আৰু সেয়ে মজা আমি অলপ পিছত এই তাতে পানীত অলপ গা ধুম কি কয় এই এইগিলাখানে এই গাইজ যিবিলাক এই আমাৰ ধুনীয়া জেগাত আহি কিনে এই পানী লেতেৰা কৰে এইবোলে মুতব বোলে পানীত দে মজা এই হৈছে দাৰাগাঁও দে বল অলপ ফুৰি আহোঁ নেকি অলপ জেগাটো অলপ এক্সপ্ল'ৰ কৰোঁ কেনে বিদ্যুৎ ই চশমা টচমা পিন্ধি চালি হৈ আছে জানো তইও পিন্ধছা মোৰ চকু ৰখু গৈছে সেইকাৰণে পিন্ধছো আৰু এইফালে আমাৰ নীলয় ভিডিঅ' বনাই আছে কি নীলয় আৰম্ভ হ'লে নেকি অহাৰ লগে লগে দে অলপ ফুৰি আহোঁ এতিয়া বল ফুৰি আহোঁ অলপ মোবাইলটোত দেখাই অলপ আগৰ পৰা মানে জেগা টেগা অলপ এক্সপ্ল'ৰ কৰি আহোঁ ঘৰতে অলপ চাই আহোঁ তাৰপিছত আমি গা ধুম মজা আৰু গাইছ এনেকৈ পূৰা পাহাৰৰ ৰাস্তাৰ মাজে মাজে যাই আছোঁ এই ওপৰলৈকে যাম মানে ওপৰত কিবা আছে কিজানি এইফালে কিবা কিবি দেখিছোঁ ৰাস্তা ভুল নাই ঠিকেই আছে খালি পানীৰ মাজেদি যাব লাগিব নেকি দে আৰু এই ওপৰত যাম গাইছ ইফালে পূৰা শিলৰ মাজে মাজে আমি যাই আছোঁ এই চলিটোক চাওক গাইছ এই আহি আছে যি এই আহিছে এই চলিটো আহি আছে এইটো মানে এই পেট হৈছে এই ৰূপেৰ নিচিনা এই সেইটো বাৰৰ পৰা সেইটো বাৰকলৈকে তাৰ পেটেদি যাব পাৰি এই সি আহি আছে সি মানে ঘূৰি আহিলাক তাৰে পৰা আৰু যাৱাটো এইটো বাৰৰ পৰা সেইটো বাৰকলৈকে যাব পাৰি আৰু ঘূৰি অহাটো হৈছে সেইটো বাৰৰ পৰা এইটো বাৰকলৈকে এই যাই আছে আপৰে একদম পূৰা বহি কিনে যাই আছে সি দে আৰু মজা আর আৰু গাইজ ফাইনেলি এতিয়া পানীত নামিম পুৰা কাপোৰ চাপোৰ চেঞ্জ কৰি লৈছোঁ আহোঁ নীলয় বিদ্যুৎ আৰু আমাৰ নিতুল দাই পানীত নামলাকে মিনব আৰু মই নামো কি স্পৰ্টিং পিন্ধি কিনে নামবি নেকি আমাৰ নিচিনা হ'ব লাগে খালী গাই নামছোঁ দে আৰু যাই আছোঁ চেণ্ডেল জোলৰ ইফালে থ'ব লাগিব অতি চুটি যাই কিনে আৰু বাংলাদেশ যাই থাকোঁ তো এতিয়া নামো দিয়াৰ মজা আৰু গাইজ যাতে মোবাইলটো লৈ আহিলোঁ কিন্তু অলপ ভয় আছে এটা পানীৰ বৈধ ধাৰ
যদি এটা মোবাইল যদি পরে মোর মোবাইলটো ওয়াটারপ্ৰুফ নহয় না আইফোন না ওয়াটারপ্ৰুফ ৰবা তো यार এটা গাধুম এটা গাধৰ আগতে মোবাইলটো থৈ আহিব লাগিব গাইছ কাৰণ মোৰ আইফোন নহয় আৰু ওয়াটারপ্ৰুফ নহয় দে यार মজা এইতে মজা গাধুম দে ডুবমাৰ ইয়ো यार মজা এতিয়া অলপ গাধি লম গাইছ অলপ পিছত আৰু ভিডিঅ' কৰিম ভাষা ধুই লৈ আছো বৰ্তমান তো গাইছ মজা একদম গাধি আছো দিয়া মজা পুরা গাধি আছো পুরা মজা একদম এনজয় হৈ আছে এইফালে আমাৰ বিদ্যুৎ ই খালি ফটো উঠুকে থাকে গাইছ আপিত কৰি অদম হৈছে এই মোৰ মোবাইলৰ গোটেই ষ্টৰেজ ফুল কৰি দিছে এই চলিতে ফটো উঠি আৰু এইফালে আহোঁ এই সৰু চলিৰ নিচিনা এনেকৈ জুহি কৰিব দিছে দে আৰু মজা বঢ়িয়া আৰু গাইছ পানীৰ কিন্তু ধাৰ কিন্তু ক'ব লাগিব দিয়া পুৰা অটে লৈ যায় তাতে আমি বহি আছোঁ লৈ একদম এই একেলগে অটে লৈ যায় দে আৰু মজা এই দাৰাগাঁও বম একদম এনজয় হৈ আছে অলপ আৰু গা চা ধুই কিনে অলপ এনে ফুৰিম জেগাখিনি দেখি আছোঁ গোটেইখিনি চাই থাকক মজা আৰু গাইছ এতিয়া গা চা ধুই কিনে মানে যাবা কাৰণে এতিয়া নাযাওঁ ঘৰত অলপ আৰু এনে অলপ জেগাখিনি অলপ ফুৰি কিনে যাওঁ আৰু ঘৰত দে আৰু মজা লাগিল বাকী আহি কিনে পুৰা ধুনীয়া এটা পৰিৱেশ যদি আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে বঢ়িয়া এটা প্লেচ দে আৰু মজা আৰু বাকী ঠাণ্ডা দিনত পিকনিকো খাব আহিব পাৰে পিকনিক খোৱা প্লেচ এইটো দাৰাগাঁও বঢ়িয়া চবে এনেকৈ গা ধুই আছে আমিও গা ধুলোঁ এই ইফালত দেখি গা ধুলোঁ গা চা ধুই কিনে বিৰাট গৰম লাগছে বিৰাট ৰ'দ দিছে এইফালে চব পাহাৰ চাহাৰ এই হৈছে দাৰাগাঁও এনজয় আৰু গাইছ এতিয়া গোটেইকেইটাই দাৰাগাঁৱৰ পৰা ওলাই আহিলোঁ এতিয়া যাৱাৰ ঘৰত মানে কিবা খাই কিনে এতিয়া ঘৰত যাম আৰু গাইছ আগৰে এইখন গাড়ীখন ফাঁচিছে এই মানুহবিলাকে ঠেলি আছে মানে এইখিনি অলপ পাহাৰীয়া তো এতিয়া আমাৰ গাড়ীখন যায় না নাযায় আৰু আমাৰ দাদাহে জানিব যাব না আমাৰ খান আমাৰ থাৰিখন আমাৰ আৰামছে যাব তো যাব আৰামছে এনেকৈ ক'ব নোৱাৰি এতিয়া ফাঁচে যদি আৰু কিবা ক'ম আৰু নাফাচবা লাগে আমাৰ যিহেতু আমাৰ হেভি ড্ৰাইভাৰ আছে লগত তো এতিয়া মজা তো এটা কথা কম এই দামী গাড়ী লৈ কি লাভ যদি আপোনাৰ লগত এখন এল্টো নহ'লে বা 800 আছে টেনশ্যন নাই থাৰৰো প্ৰয়োজন নাই এই অপাৰেটিং কি ট্ৰেক্টৰত কৰিও বেছি মানে ভাল কাম কৰিব জয় দয় লৈ যাওক এল্টো আৰু 800 বেষ্ট আহি আছোঁ কিন্তু কিবা এটা খাই কিনে ডাইৰেক্ট ঘৰত যাম আৰু গাইছ দাৰাগাঁৱৰ পৰা এতিয়া ঘৰত আহি পালোঁ আৰু আন্ধাৰ হৈছে ইফালে সেইকাৰণে ফ্লাছটো জ্বলি লৈছোঁ তো এতিয়া আৰু ঘৰত আহি পালোঁ আৰু কেনে লাগিলে গাইছ এতিয়া বিদ্যুতক থওঁ মিনময়ক থওঁ আৰু নীলক থওঁ আৰু আমিও ঘৰত যাওঁ আৰু এটা সৰু চাই এটা ভিডিঅ' এটা বনালোঁ আপোনালোকক দেখালোঁ দাৰাগাঁৱত যাই কিনে অলপ ফূৰ্তি কৰিলোঁ আৰু মজা এই যে এইটো আৰু ভিডিঅ'তে ইয়াতে শেষ কৰোঁ বাই বাই কত বাই বাই দি বাই বাই